নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এই মোৰ নতুন ভিডিঅ'লৈ। বন্ধুসকল আশা কৰিছোঁ আপোনালোক ভালে আছে চাগে। আজি ভাবিলোঁ কি অলপমান ধৰক আগফালে অলপ শাক চাক লগাম বুলি জেগা ওলাইছিলোঁ। শাক মানে আৰু কোমাৰিব সময় পোৱা নাই, চাইছোঁ আজি কোমাই চাওঁ বুলি। কিনো কৰিম মানে বতৰটো এইখিনি প্ৰায় বৰষুণ দিছিলেতো, সেইকাৰণে মানে কোৰ হাল বোৱা নহ'ল। এতিয়া অলপমান ৰ'দ দিছে কেইদিনমান আগতে, মানে ফটাফট আজি অলপমান কোৰ চোৰ মাৰি লওঁ। নালাগিব, ফটাফট হৈ যাব। মাটিখিনি একেবাৰে শুকুৱাই নাই, দেখিছে আপোনালোকে। মাটিখিনি একদম বহুত টাইট হৈ গ'ল, মানে পানী থকা জেগাটো মানে অলপ পানী পানী হৈছিলে আগতে। পূৰা মাটিখিনি জেক হৈ গ'ল, দেখিছে মানে একদম পূৰা পলসুৱা মাটি আছে। কিন্তু শাক মজা হয়, আগতে লৈছিলোঁ শাক ধুনীয়াকৈ ধৰক বকলি লগাইছিলোঁ, তাৰপিছত আৰু ধনিয়া পাত চব মানে পালেং মৰিচা শাক লগাইছিলোঁ আগতে। শাকখিনি ভালে হৈছিলে, এইবছৰ চাওঁ চেষ্টা কৰি কি হয়। ৰাতিপুৱা মই হাল বাম, এতিয়া নহ'ব আৰু এনে কোমাই থ'লে ভাগৰ লাগিছে। মাটিখিনি বহুত টাইট আৰু পূৰা অলপ পানী লিখা জেগা আছে, মানে হাল বালে মানে মাটিখিনি জল্দি মিহি নহ'ব। সেইকাৰণে কাইলৈ ফটাফট ৰাতিপুৱা হাল বাম। ৰাতিপুৱা গোৱা শুই থাকিনি এতিয়া হাল বাই ধৰক মানে অলপ শাক লগাব লাগিব। মাটি বহুত টান হৈ আছিলে। হালটো বাই কিনি মানে মাটিডোখৰ অলপ জেগা আছেতো, হাল বাই দিছোঁ। কাৰণ কোমাৰিবলৈ বহুত অসুবিধা হয়, বহুত টান মাটিডোখৰ, সেইকাৰণে অলপ ভালকৈ বাই দিওঁ। আৰু ইয়াৰ পিছত মই মাৰি কিনি শুকুৱাই থ'ম। তাৰবাকে মই শাক ল'ম আপোনাক বাই দিম। Mochino maide. Hey, video. Ano wala ha? Video. মানে আগতে খেতিডোখৰ আগতে কৈছিলোঁ, মানে খাবলৈ হৈ গৈছিলে শাক পাত। এতিয়া কিন্তু মানে বতৰটো অলপ ডাৱৰীয়া হৈছিলে আৰু কিন্তু দেখিছিলে আপোনালোকে। সেইকাৰণে মানে হাল বাই দিম। আগলৈকে মানে ইয়ালৈকে বাইছিলোঁ, সম্পূৰ্ণ বাইছিলোঁ নহ'লে এতিয়া সম্পূৰ্ণ বাইছিলোঁ ইয়ালৈকে। কিন্তু কি কৰিব মানে এইফালে বাঁহ গছনি হৈ গ'ল, বাঁহ দেখিছোঁ বাঁহ গছটো ইমান নপৰে পায়। অলপ পাছফালে ভীমকল আছে, কলগছখিনি মানে ছাঁত নপৰে পায়, সেইকাৰণে নাই কৰা। এইবছৰ মানে কিবা কাটি কিনি খাই দিম। তাৰপিছত জেও মাৰি কিনি অহা বছৰ এডোখৰ শাক খেতি কৰি ধুনীয়া কৰিম। মানে এডোখৰ বাই কিনি এতিয়া হৈ গ'ল। আৰু কি কৰিম জানে আৰু খেতি বাতি কৰিব লাগে গাঁৱত থাকিলে। খেতি বাতি ইমান শাক খেতি কিনি খাব ইমান দাম শাকৰ। এতিয়া চাহ বা এতিয়া চাহটো খাই লওঁ কি হৈছে এইটো? এইটো চাহ খাই লৈছোঁ। চাহটো খাই লওঁ। চাহটো খাই গ'ল। চাহ খাই এতিয়া অলপ বেলেগ কাম কৰিম ঘৰত, বেলেগ কাম কৰি আছে। কাৰণ এতিয়া বাৰীত অলপ চাফা কৰিব লাগিব। এনেকৈ ধান কাটিব হৈছে, অলপ ঘৰত কাম কৰা আছে, কামখিনি অলপ কৰি লওঁ। আজিলৈ ভিডিঅ'টি মানে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ মানে ভিডিঅ'টি, কাইলৈ পুনৰ নতুন ভিডিঅ' লগ পাম। বাই বাই।